নমস্কাৰ বন্ধুসকল, এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ একদম নাপাহৰিব দেই। আৰু বন্ধুসকল স্কিপ নকৰিব, শেষলৈ চাই থাকিব ভিডিঅ'টো। আৰু এয়া আমাৰ দেখা পাইছে মাইনা টোপনিৰ পৰা এতিয়াহি উঠিছে আৰু ময়ো এতিয়াহি সাৰ পাইছোঁ। আৰু উঠি পেলাই এতিয়া মোৰ ধৰিৰ পৰা যেনেকৈ আছে তেনেকৈ আছে, দেখিছে আপোনালোকে, দেখিছা চব তেনেকৈ হৈ আছে। আৰু আজিৰ ভিডিঅ'টো অকণমান ধামাকাদাৰ হ'ব বুলি হ'বই হ'ব। তো ব'লক আমি গৈ থাকোঁ। এতিয়া উঠিছোঁ মাত্ৰ, আৰু উঠি পেলাই ভগৱান শ্ৰীকৃষ্ণ দেখিছে ফটোখন, এইখনৰ আমি ইয়াকে মানো ভগৱান শ্ৰীকৃষ্ণ। আৰু এইফালে কোটি কোটি প্ৰণাম। আৰু এইফালে চলি আছে আমাৰ ফেনখন, প্ৰথমতে বন্ধ কৰি দিছোঁ এইখন ফেনখন। আৰু এইফালে চলি আছে অল আউট। আৰু এতিয়া দেখাই আছোঁ ভাত পানী হ'ল না নাই, কামত যাব লগা হ'লে বোলে চাগে 8টা বাজি গ'ল, এতিয়াহে উঠিছোঁ দেই। এইফালে গৰম গৰম আলু, আৰু এয়া গৰম গৰম পানী, আৰু এইফালে ভাত, দালি আৰু ভাত চাগে বহাইছে। আৰু এতিয়া খাই বৈ কামত যাব লাগিবতো। আৰু প্ৰথমতে ব্ৰাছটো কৰি লওঁ। দাঁতখিনি ব্ৰাছ কৰি আছোঁ। আমাৰ পৰা পৰিৱেশ গমে পায়। পানী আহে, আৰু এইফালে মই। আৰু এইখিনি ঠাইতে মই সদায় বহি বহি ভাত খাওঁ, মানে যেতিয়া ৰাতিপুৱা ভাতটো খাওঁ ইয়াতে খাওঁ মই, দেখিছে আপোনালোকে। আৰু বালে মাইনা আছে, মাইনা হাঁহি দিব দেই, দেখিছা, হা হা হা, মাইনা 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 হি, গিদি 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 কালি গুড মৰ্ণিং, হা হা হা। আৰু এতিয়া মই ভাতটো খাই লওঁ। একচুৱেলি মই ক'ত ভাত খাইছিলোঁ গম পাই, এইখিনি ঠাইত ভাত খাইছিলোঁ, এইখিনিত দেখিছা, এইখিনি ঠাইত। কিন্তু এতিয়া চেঞ্জ কৰিছোঁ, এতিয়া মানে সেইখিনি মানে ঠাইত মানে চাকৰিকেইটা আহি থাকেতো, সেইকাৰণে তাতে ভাত নাখাওঁ। বৰ্তমান ইয়াতে ঘৰৰ ভিতৰতে ভাতটো খাই লওঁ মই, মানে ৰাতিপুৱা ভাতখিনি খাই লওঁ ইয়াতে। আৰু কেতিয়াবা ৰাতিও খাওঁ ইয়াতে ভাত দেই। আৰু মোক মাইনা চাই আছে, মাইনা ভাবি আছে কি কৰি আছে, পাপাই কি কৰি আছে ন মাইনা। সৌফালে দেখিছে আপোনালোকে ছোৱালীজনী তাতে বহি আছে, আৰু মাজে মাজে কিবা মোক কৈ আছে। কি কৈছা মা? কোনটা? কি কি গৰম গৰম ভাত দিছে, ইয়াত দালি দিছে, এয়া ভাত, এয়া আলু পিটিকা, এয়া পটল ভাজি, আৰু এইফালে কাষতে আছে নিমখ আৰু জলকীয়া। আৰু ইয়াতে পলিথিন এখনত কি আছে গম পাইছে নেকি, এয়া পাপৰ আছে পলিথিনখনত ভিতৰত। আৰু এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ, খাই বৈ অকণমান জিৰণি ল'ম, জিৰণি লোৱাৰ পাছতহে কামলৈ যাব লাগিব। আৰু ভাবি আছোঁ আজি কামত কি কি কাম কৰিম তাকে দেখুৱাবলৈ আপোনালোকক নিশ্চয় দেখুৱাম। আজি মই ক'ত গৈ আছোঁ আৰু কি কাম কৰিম তাকে দেখুৱাম আপোনালোকক আজি। বন্ধুসকল এতিয়া খোৱা বোৱা কৰি তাৰমানে কি কয়, লগৰজনক ফোন লগাইছোঁ, মানে কামত ওলাই আহিবলৈ কওঁ, আৰু ওলাই আহি আছে নেকি চাগে। তো ফোনটো লগালোঁ, কি কয় ৰ'ব দে শুনিব। ধুনীয়া ৰিংটন লগাইছে, গানটো শুনক। জয় ইশারে চমটা বাহানে। আপুনি কল কৰি থকা ব্যক্তিজনে কোনো কলৰ উত্তৰ দিয়া নাই, অনুগ্ৰহ কৰি কিছু সময় পিছত পুনৰ চেষ্টা কৰক। কিবা ব্যস্ত আছে চাগে, আৰু মানে ভাতত খাই থাকিব পাৰে। তো এতিয়া মানে নিজে ফোন কৰিব। আৰু খবৰ আছে তাৰ মানে টুপিটোৰ যিটো মালটো আছিল ন, এইটো আজি পুতুককৈ ছিঙি গ'ল, আৰু এতিয়া এইটো পিন্ধি কাম কৰিবলৈ অসুবিধা হ'ব চাগে। অসুবিধা হ'ব আজি বাদ দি টুপি মাৰক বুলি। আৰু এইখন লৈছোঁ গেঞ্জি, মানে কাম কৰিবলৈ এইখন মানে গেঞ্জি ভাল, আৰু এইখন গেঞ্জি মানে ভাল নহয় ইমান। আৰু এতিয়া গৈ আছোঁ মই কামত। এতিয়া কামত সেইটো ৰাস্তাৰে গৈ আছোঁ, আৰু সেয়া সন্মুখত আছে মোৰ বন্ধুজন, আৰু যিজন মেইন হেড মিস্ত্ৰী, তেওঁ এতিয়ালৈকে অহা নাই, আহিব অকণমান পিছত, আহি আছে তাৰমানে। আৰু এতিয়া আমি যাই কামটো ধৰিব লাগে প্ৰথম।
তো বলক চাই থাকিব, স্কিপ নকৰিব দেই বন্ধুসকল। এয়া দেখা পাই আছে এতিয়া মছলাখিনি মাৰি আছোঁ আৰু অকণমান পিছত মানে ষ্টাৰ্ট হৈ গৈছে কাম। আৰু এইফালে এজনে ছাগলী আছে, দেখিছে ছাগলীজনী তাৰমানে মোৰ লগত আহি মিক্স কৰিব খুজি আছে মছলাখিনি। আৰু সৌফালে দেখিছা কাম চলি আছে তাত। আৰু এইফালে দেখিছে আপোনালোকে এয়া গৰম গৰম এতিয়া চাহ খাম আৰু লাড়ু দিছে। ভাদ মাহত লাড়ু একচুৱেলি খাব লাগে। এই কি কয় এইটো লাড়ুটো উহা লাড়ু, আৰু আমি একচুৱেলি ইয়াক গুড়িয়া লাড়ু বুলি কওঁ। আৰু এতিয়া গৰম গৰম ভাত দি দিছে, দেখিছে আপোনালোকে এয়া গৰম গৰম ভাত দিছে, এয়া চব্জি দিছে, ভাজি দিছে। আৰু এতিয়া দুপৰীয়া ভাতটো খাম। আৰু লগৰকেইটা আহি পোৱা নাই, আহে আৰু বৈদ্য ভোক লাগি গৈছে দেই বন্ধুসকল, তামাম খাব লাগিব দেই। আৰু এতিয়া খোৱা বোৱা শেষ, আৰু এতিয়া অলপমান জিৰণি ল'ম আৰু জিৰণিৰ পিছত আকৌ কাম ধৰিব লাগিব। ইয়াতে দেখিছে আপোনালোকে ইয়াতে গাৰা হৈছে, মানে ধুমা ধুমা গাৰা হৈছে, মানে ইয়াতে পষ্ট জাম কৰিব লাগিব। আৰু এইবিলাক আছে দেখিছে পষ্ট পুৰণি হৈছে, কিন্তু চলাব লাগিব আৰু ঠেলাই ঠেলাই মাৰি, মানে অলপ গাঁঠনি হ'ব তাত। আৰু এইফালে আমাৰ মেকিং হেড মিস্ত্ৰীটো ইয়াতে আছে, মানে অলপমান অলপ ডিজাইন হ'ব, ডিজাইন মানে ইয়াত বক্স নিচিনা হ'ব আৰু আলমাৰী নিচিনা হ'ব। আৰু এইখিনি মানে এতিয়া বনাই আছে, আৰু ইয়াত গ্লাছ গ্লাছ ফিটিং হ'ব। ইয়াতো দেখা পাইছে টাইলছ লগা হৈছে। আৰু মন্দিৰৰ কামখিনিও আজি মোটামুটি শেষ বুলিয়ে ক'ব পাৰি, অকণমান কাম আছে খালি অকল মন্দিৰত। আৰু এতিয়া কিছু সময় পিছত আমি ঘৰলৈ যাব লাগিব। আৰু একচুৱেলি ঘৰত মানুহবিলাক ফাকে ফাকে আছেতো, সেইকাৰণে এটা সৰুকৈ হ'লেও এটা ভিডিঅ' ইয়াতে কৈ দিলোঁ আৰু আপোনালোকক। তো এতিয়া মানে কামৰ পৰা আহিছোঁ, আহি পেলাই এতিয়া গা পা ধুই পূৰা ফ্ৰেছ একদম একদম মানে পূৰা ধুনীয়া লাগি আছে। এতিয়া বতাহ ফেনৰ বতাহটো খাই আছোঁ, আৰু অকণমান ওলাই যাম। ওলাই যাই গৈ পেলাই আকৌ আহি আপোনালোকৰ সৈতে আকৌ দেখা সাক্ষাৎ হৈ যাব দেই। তো আপোনালোকে স্কিপ নকৰিব, চাই থাকক শেষলৈকে। তো বন্ধুসকল, আজি আপোনালোকক এনে এখন জাহাজৰ কথা ক'ম, যিখন মানে ভাৰতবৰ্ষত বনাইছে, নতুনকৈ বনাইছে, মানে সেইখন বনাওঁতে 13 বছৰ লাগিছে। আৰু সেই জাহাজখনৰ বিষয়ে আজি আপোনালোকক অলপ হ'লেও কথা ক'ম। আৰু সেইখন জাহাজৰ নাম হৈছে INS বিক্ৰান্ত, আৰু যিখন 13 বছৰ পাছত মানে বনাই পেলাই সেইখন মানে ভাৰতীয় নৌ সেনাক গতাই দিছে। আৰু আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু বন্ধুসকল, এই জাহাজখনৰ ওজন মোটামুটি 43,000 টন, 43,000 টন ইয়াৰে ওজন। আৰু এই জাহাজখন বনাওঁতে খৰচ 22,000 কোটি টকা হৈছে। একচুৱেলি এই জাহাজখন মানে দেশখন ৰক্ষা কৰিবৰ বাবেহে বনাইছে জাহাজখন। আৰু আপোনালোকে নিশ্চয় মানে থাম্বনেইলখন চাই গমেই পাইছে। আৰু এইখন জাহাজৰ ভিতৰত 2,200 মান ৰুম আছে, য'ত বুৰ্জ খালিফাতকৈও 4 গুণে বেছি। এই জাহাজখনত যিখিনি মানে মেটেল লাগিছে, মেটেল মানে আপোনালোকে গম পাইছে, যিখিনি সামগ্ৰী লাগিছে তাৰে 75% পৰা 80% আমাৰ ভাৰতবৰ্ষৰে সামগ্ৰী দি বনাইছে। আৰু বন্ধুসকল, এই জাহাজখনৰ যিটো দীঘল আছে সেইটো হ'ল 262 মিটাৰ, আৰু ইয়াৰে বহলটো 62 মিটাৰ, আৰু ইয়াৰ উচ্চতা হ'ল 59 মিটাৰ 59। আৰু ইয়াতে 1600 পৰা 1700 সৈনিক মানে থাকিব পাৰে। আৰু 10খনমান তাত মানে হেলিকপ্টাৰ মানে ৰাখিব পাৰে, মানে যুদ্ধ যিবিলাক হেলিকপ্টাৰ ব্যৱহাৰ কৰা খায় সেই তেনেকুৱা হেলিকপ্টাৰ 10খনমান ৰাখিব পাৰে। আৰু বন্ধুসকল, এই জাহাজখনত মানে ফাইটাৰ জেট ধৰি লওক MiG-29 1999 চনত কাৰ্গিল যুদ্ধত যিখন মানে MiG-29 ব্যৱহাৰ কৰিছিল, তো তেনেকুৱা ফাইটাৰ ইয়াতে 20খনমান ৰাখিব পাৰে। আৰু ইয়াতে 6 মাহলৈ ইয়াতে মানে খাদ্য সামগ্ৰী মানে ৰাখিব পাৰে। আৰু ধৰক তাতে খেলা ধূলা কৰা ব্যৱস্থা আছে, ধৰক আৰু জিম টিম কৰাৰ কাৰণে ব্যৱস্থা। অকল পৃথিৱীৰ ভিতৰতে এখনতকৈ দুখন এনেকুৱা মানে
আইনেছ বিক্ৰান্ত যিখন এয়াৰক্ৰাফ্ট হয় তেনেকুৱা মানে এখনতকৈ বেছি থকা দেশ পৃথিৱীৰ ভিতৰত 4খনেই মাত্ৰ আছে। তাৰে 4 নম্বৰৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ পৰিলে। আমেৰিকাত আছে 11খন আৰু বাকী ইটালীত 2খন, চীনত 2খন আৰু আমাৰ ভাৰতত 2খন হৈ গ'ল। আপোনালোকে জানেনে যে এই জাহাজ বনোৱা যিটো ঘাটি আছে এইটো কোচি চহৰত, আৰু ভাৰতবৰ্ষৰ ভিতৰত চবচে ডাঙৰ কোচি চহৰতে ডাঙৰ ডাঙৰ জাহাজ বনায়। আৰু আগতে বিক্ৰমাদিত্য যিখন জাহাজ আছিল সেইখন আমাৰ স্বদেশী নাছিল, সেইখন ব্ৰিটেইনৰ পৰা মানে আনিছিল আৰু সেইখন এতিয়াও আছে সেইখন। আৰু এইখন হ'ল আইনেছ বিক্ৰান্ত, এইখন আমাৰ স্বদেশী, এইখন মানে আমাৰ ইণ্ডিয়াৰ মানে ইণ্ডিয়াতে বনোৱা আৰু এই কোচি চহৰখনতে বনোৱা। আৰু বন্ধুসকল এই জাহাজখন 2 ছেপ্টেম্বৰ 2022 উদ্বোধনী কৰিছে মোদীয়ে। বন্ধুসকল আজিলৈ বাই বাই, জয় আই অসম।